গাইছ এই ৰাতিখন ডিঙিত গামোচা আৰু চুৰিয়া পিন্ধি কলৈ গৈ আছো গাইছ ৰ'ব গাইছ তো নমস্কাৰ গাইছ মই গিন আপোনালোকক স্বাগতম জনাইছো নতুন এটা মিনি ব্লগলৈ আৰু গাইছ মানে আজি আমাৰ ঘৰলৈ হৰিনামৰ পাতি আহিব সেইকাৰণে ভকতসকলক ভৰি ধৰিবৰ কাৰণে দুৱাৰ সন্মুখতে এইবিলাক বস্তুবিলাক সজাই থৈ দিয়া আছে দেখিছে ন গাইছ এতিয়া ভিতৰলৈ যাওঁ বলক কোনে কোনে কি কাম কৰিছে দেখুৱাই আছোগে বলক গাইছ বাহিৰতে চপলযোৰ খুলি ভিতৰলৈ সোমাই যাব বলক আৰু এইফালে দেখিছে আমাৰ মুলুং ভাই অৰ্থাৎ আমাৰ ভাইটি বাহিৰলৈ ওলাই কি চাই আছে চাওকচোন আৰু গাইছ ভিতৰলৈ সোমাই দেখিলোঁ খোল আৰু নেগেৰা আৰু কল কুঁহিয়া বাহিৰতে উলিয়াই থৈ দিছে মানে ভকতসকল আহিলে ধুনীয়াকৈ সজাব পৰাকৈ থৈ দিছে আৰু গাইছ এইফালে মাহঁতি শাক পাত কাটি আছে কিয় কাটি আছে কৈ আছো ৰ'ব গাইছ মানে ভকতসকলক নিৰামিষ ভাত এসাঁজ খুৱাম বুলি ভাবিছে যে সেইকাৰণে মাহঁতি শাক পাত কাটি আছে আৰু গাইছ শাক পাত কটাৰ পিছতে ভকতসকল আহি গ'ল সেইকাৰণে ভণ্টি আৰু ভাইটিয়ে ধুনীয়াকৈ ভকতসকলক ভৰি ধুৱাবলৈ কাৰণে বাহিৰলৈ ওলাই গ'ল আৰু ভকতসকলক ধুনীয়াকৈ ভৰি হাত ধুৱালে আৰু ধুনীয়াকৈ ভকতসকলক ভৰি ধুৱাৰ পিছত ভিতৰলৈ আহিলে ভকতসকল ধুনীয়াকৈ বহি লৈছে ভকতসকল বহাৰ পিছত আমাৰ নাম আৰম্ভ হৈয়ে গ'ল আৰু আমি সকলোৱে নাম এষাৰ দিওঁ আহকচোন আৰু শুনো আহকচোন গাইছ এই মানুহজনে যে নেগেৰা বজাইছে মানুহজনে চকুৰে দেখি নাপায় কিন্তু কি ধুনীয়া নেগেৰা বজাইছে নহয় গাইছ আৰু গাইছ আমাৰো নাম সামৰণি মাৰিলে আৰু সামৰণি মৰাৰ পিছত আমাকো সকলোকে মাহ প্ৰসাদ বিতৰণ কৰি আছে আৰু মোৰ ভাগতো এভাগ পালোঁ মাহ প্ৰসাদ আৰু সকলোৱে এতিয়া খাই লওঁ দেই গাইছ আৰু আপোনালোকক অথনি কৈছিলোঁ যে নিৰামিষ ভাত এসাঁজো খুৱাম বুলি আৰু সেয়া দেখিছেনে বিতৰণ কৰি আছে আৰু মোৰ কৈছিলেও পাত আহি গ'ল আৰু এইফালে মোক চব্জি দিবলৈ আহি গ'ল গাইছ এইফালে ভাত দিলে আৰু আমি সকলোৱে এতিয়া ভোজনটো কৰি লওঁ তেতিয়াহ'লে দেই গাইছ এতিয়া সকলোৱে মানে ভকতসকল ঘৰা ঘৰি হৈ গ'ল তো আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই নতুন এটা মিনি ব্লগত সকলোকে লগ পাম